আজি ঈদৰ ৪ৰ্থ দিন। এতিয়া ৰাতিপুৱা ৫টা বাজিছে। আমি এতিয়া চাহ খাই আছোঁ আৰু তাৰপৰা যাম মই ঘৰলৈ। ঘৰৰ পৰা ঘূৰি আহোঁতে বাহঁতৰ ঘৰতো সোমাই আহিম বুলি ভাবিছোঁ। আৰু চাওকচোন দিনটো আজি কি কৰোঁ আৰু কাক কাক লগ পাওঁ। খাবলৈ যাওঁ আজি। চুলিখিনি দেখিছে নহয়, পূৰা ঝাৰু হৈ গৈছে। সেইকাৰণে যোৱাৰ আগতে চুলিখিনি অকণমান ঠিক কৰি লওঁ বুলি ভাবিছোঁ। ইয়াত অকণমান ট্ৰিটমেণ্ট এটা চলাওঁ আৰু। ইয়াত দিলোঁ মই চাউল 2 চামুচ, ফ্লেক্সিড। ইয়াত দি ভালকৈ বইল কৰি আছোঁ। বইল কৰি যেতিয়ালৈকে ডাঠ হৈ নাযায় তেতিয়ালৈকে এইখিনি পূৰা বইল কৰি থাকিম। এইখিনি চুলিখিনি জপৰাটো নাইকিয়া কৰি দিব, পূৰা চিল্কি কৰি দিব আৰু। এইখিনি এতিয়া গেছটো অফ কৰি দিলোঁ। এতিয়া এইখিনি ভালকৈ চাকি ল'ম। এয়া মই ইয়াৰ পৰা এতিয়া এল'ভেৰা পাত এখিলা ল'ম আৰু তাত মিক্স কৰি দিম। মই এতিয়া ৰেডি হৈ গ'লোঁ। এতিয়া আমি যাবলৈ লৈছোঁ, ব'লকচোন যাওঁ। এয়া ছোৱালীজনী, এয়া ল'ৰাটো, আৰু এয়া মানুহজন। আমি এতিয়া ডিমৌ আহি পালোহি। এয়া আমি আহি পাই গ'লোহি। নিমকি আৰু এয়া পিঠা, নাৰিকল দিয়া লাডু, কেক, মতিচুৰ কি লাড্ডু, ৰসগোল্লা। এইটো এটা ৰসগোল্লাই, চেনা মই ভাল পাওঁ। চাহ, এয়া আমাৰ কেকা, এয়া বৌ, এয়া মোৰ ছোৱালীজনী। আমি এতিয়া চাহ খাবলৈ লৈছোঁ, চাই থাকক আপোনালোকে। নাৰিকল দিয়া পিঠাটো খাই ভাল লাগিছে। একো বনোৱা নাই, চব মই কিনি আনিছোঁ। কিনি আনিলোঁ, একো বনোৱা নাই। সৰুকা ঘৰলৈ আহিছোঁ। এয়া ভতিজা হয় মোৰ। হয় আমাৰ ঈদ মুবাৰক কওক। ঈদ মুবাৰক। আমাৰ বৌয়ে এতিয়া ইয়াত বনাই আছে কুকুৰা মাংস, আৰু এইফালে মাছ ভাজি থৈছে, লাও, গছৰ লাও আলু কাটি থৈছে। ভতিজা ঈদত কি ল'লি? ঈদত কুৰ্তা, চাৰ্ট আৰু লংপেণ্ট এটা। হেল্ল' গাইজ, ঈদ মুবাৰক। দিনৰ 2টা বাজিছে। এতিয়া আমি ভাত চাত খাবলৈ আৰম্ভ কৰিম আৰু। এইজনী আমাৰ বাইজনী চিনি পায় ন আপোনালোকে? আহোঁতে লৈ আহিছোঁ আৰু। মাথা মাৰ আকৌ। এয়া মই ভাত বাঢ়িবলৈ আৰম্ভ কৰিছোঁ। আমাৰ প্লেয়াৰখিনি আহিব এতিয়া। 6টা আৰু লাগিব পাছত। কুকুৰা, মাছ, চাটনি, আচাৰ, দাইল। মানুহ নটা আৰু এখন ভাত লৈ যাম। এখন গৰম দিব। এইখিনি গৰম মোক দি দেব, গৰমখিনি দি দে মোক। ইহঁতে অলপ খাবলৈ পাৰিছে। তৰকাৰী দি যাচোন, দি যা। মুস্কানকো তলপেটিয়ে দিবি। হৈ যাবে, হা? বেছি নালাগে। আপোনাক মাছ নিদিয়ে, মাছ দিলে? আমি ভাত পানী খালোঁ, খাই এতিয়া বিচনাত অকণমান আৰাম কৰিছোঁ। ইয়ালৈ আহিলে আবালৈ মনত পৰি যায়। আবা ঢুকালে নহয় আমাৰ। বহুত দিনৰ মূৰত আহিছোঁ, বেয়া লাগি যায়। তেওঁ ৰখিয়ে থাকে বাহিৰত, আৰু আহিলে হাতত কি আনিছোঁ কি নাই আনা চাব, মানে খাবলৈ তেওঁ ভাল পায় আৰু। কিবা এটা বস্তু লৈ আহিলে ভাল পায় জীয়েকে। তেওঁক নেদেখিলে মনটো বেয়া লাগি যায়। আজি আহি আকৌ তেওঁলৈ মনত পৰি গ'ল। ৰুমটো দেখিলে তেওঁলৈ মনত পৰি যায়। এতিয়া মই ঘৰৰ পৰা উভতি আহিছোঁ। এতিয়া ঘূৰি যাওঁতে ভাগিনটোৰ ঘৰত সোমাই যাম, ব'লকচোন। মই এতিয়া আহিলোঁ বাই ঘৰলৈ। এয়া ভাগিন, এয়া বাই।
সেইটো ভাগিনটো লাজ পা হয়তো লাজুকী মইনা ৰাজুকি মৰা আমি উভতি আহোঁতে বাহঁতৰ ঘৰত সোমালোঁ ভাগিনটোৰ ঘৰত সোমালোঁ তাৰ পৰা বাহঁতৰ ঘৰত ভাত পানী খাই এতিয়া বৰ্তমান ঘৰত বহি আছোঁ আৰু বহুত দিনৰ মূৰত ঘৰলৈ গ'লোঁ গৈ ভাল লাগিলে গোটেইখিনিকে লগ পালোঁ কিন্তু ববালৈ মনত পৰি গ'ল আৰু ববাৰ ৰুমটো প্ৰথমে গৈয়ে চিধা ববাৰ ৰুমটোকে পায় আৰু তেওঁলৈ মনত পৰি গ'ল তেওঁ দৰ্জাখনৰ ওচৰতে বহি থাকে আমি গ'লে মেলিলে খুব মানে ভাল পায় আৰু গ'লে আৰু ছোৱালী মানুহ এনেও বাপেকৰ প্ৰতি মৰমটো বেছি আৰু তেওঁলৈ বেয়া লাগিছে আৰু আমাৰ মায়েতো সৰুতে ঢুকালে আৰু যি আছিলে ববাই আছিলে তেওঁ এতিয়া নাইকিয়া হ'ল তেওঁলৈ দোৱা কৰিব আৰু ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ আন এটা ভিডিঅ' লৈ আকৌ আহিম ধন্যবাদ